নমস্কাৰ, আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা চিম্পল চিকেন চিলি ৰেচিপি লৈ আহিছোঁ। যদি ৰেচিপিটো চাই আপোনালোকে ভাল পায়, প্লিজ কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহকচোন কেনেকৈ বনালোঁ। প্ৰথমতে মই চিকেনখিনি ভালদৰে ধুই ল'লোঁ আৰু সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এনেধৰণে চিকেনখিনি এখন কেৰাহী গৰম কৰি তাত মই দিছোঁ অকণমান ৰিফাইন অইল, 3-4 চামুচমানৰ সমান হ'ব। তাতে দিছোঁ মই 1 চামুচ বাটাৰ। বাটাৰটো অপশ্যনেল হয়, কিন্তু তথাপিতো দিবও পাৰে নিদিবও পাৰে। তাতে মই দি দিছোঁ চিকেনখিনি। ইয়াত মই হালধি ব্যৱহাৰ কৰা নাই, নিমখো ব্যৱহাৰ কৰা নাই, অকল চিকেনখিনি দিছোঁ আৰু ভালধৰণে অকণমান লৰাই দিব। এতিয়া মই এটা পিঁয়াজ ডাঙৰকৈ কাটি লৈছোঁ, ডাঙৰ চাইজৰ। এনেকুৱা ধৰণে কাটি ল'ব। আৰু এটা বিলাহী, 3-4মান জলকীয়াটো আপোনালোকৰ সোৱাদ অনুসৰি দিব। এইখিনি মই ইয়াতে দি দিছোঁ। চিকেনখিনি আকৌ এবাৰ ভাল ধৰণে লৰাই দিম। ইয়াত দিছোঁ মই এটা কেপচিকাম, ডাঙৰ চাইজত কাটি লৈছোঁ। আৰু দিছোঁ আদা, নহৰু আৰু অকণমান পিঁয়াজ খুন্দি লৈছিলোঁ। এইখিনি ভাল ধৰণে মিক্স কৰি ল'ম। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অকণমান মিক্স কৰিছোঁ। তাৰপিছত মই দিছোঁ অকণমান হালধি গুড়ি, অকণ ভাল ধৰণে মিলাই লৈছোঁ। মই ইয়াত জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান লাল মিৰ্চ পাউডাৰ আকৌ মই লৰাই লৈছোঁ। অকণমান ঢাকি দিছিলোঁ। 5 মিনিটমান ঢাকি দিয়াৰ পাছত ল' ফ্লেমত আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া দিছোঁ মই 1 চামুচতকৈ অকণমান বেছি হ'ব চয়া চচ। এইটো চয়া চচ আকৌ অকণমান লৰাই লৈছোঁ। ইয়াত দিছোঁ মই টমেট' কেচাপ, আকৌ অকণমান ঢাকি দিছোঁ। 5 মিনিটৰ পিছত আকৌ আপোনালোকক দেখাইছোঁ। কালাৰটো চেঞ্জ হ'বলৈ ধৰিছে। এতিয়া মই দিছোঁ নিমখ, সোৱাদ অনুসৰি দিব। আৰু এয়া আপোনালোকৰ আগত ৰেডি চিকেন চিলি। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।